Assalamu alaikum, Zohar. Very good evening to all of you. বহুত সঘনে লাইভ অহা হৈছে এই প্ৰায় এক সপ্তাহ 10 দিনৰ ভিতৰত মই তিনিবাৰ লাইভ আহিলো লাইভ অহাৰ এটা কাৰণো আছে যেহেতু আমি ৰাজনৈতিক দল হয় ৰাইজৰ লগত সদায় যোগাযোগত থাকিব লাগে আমি কি ভাবিছো কি কৰি আছো ৰাইজক জনাব লাগে আৰু আজিৰ তাৰিখত তেনেকেই প্ৰেছ মিট কৰি থকাটো সম্ভৱ নহয় আৰু প্ৰেছ মিট কৰিলে আমাৰ যিখিনি মিডিয়া হাউচেছ আছে তেখেতসকলে আমি যি ক'ব বিচাৰিছো সেইটো মানে ডিটেইলছত মানে ৰিপ্ৰেজেণ্ট কৰিব নোৱাৰে তেখেতসকলৰো লিমিটেশ্যন আছে আমি তেখেতসকলক ধন্যবাদ জনাও যে সদায় আমি যি কৰি আছো যি ভাবি আছো যি কৈ আছো এইটো তেখেতসকলে হাইলাইট কৰি থাকে আজিৰ লাইভ অহাৰ কিছুমান উদ্দেশ্য আছে 4-5টামান পইণ্ট মই কম কোৱাৰ আগতে এই এক সপ্তাহ মানত এটা নতুন অভিজ্ঞতা হৈছে মোৰ অভিজ্ঞতাটো হ'ল আমাৰ ইপিপিএলৰ কৰ্মী আৰু ইভেন বিপিএফৰ কৰ্মী বিজেপিৰ কৰ্মী তেখেতসকলে ফোন কৰি পেলাই সুধি আছে যে ছাৰ নিৰ্বাচনটো শেষ হৈ গ'ল এতিয়া কি কৰিম কি কৰিলে ভাল হয় বুলি ইপিপিএলৰ কৰ্মীটো মোক সুধিবই পাৰে ইপিপিএলৰ কৰ্মী যেহেতু মই দলৰ সাধাৰণ সম্পাদক হয় তেখেতসকলে সুধিবই যে এতিয়া আগৰ ফিউচাৰ কোৰ্স অফ একশনটো কি হ'ব সেইটো সুধিবই কিন্তু বিপিএফৰ কৰ্মীবিলাকো নেতা কৰ্মীও সুধি আছে যে ছাৰ আমি কি কৰিম এতিয়া আমি চৰকাৰত আহিলো আমি কেনেকৈ আগুৱাই যাম তেখেতসকলে বহুত মানে আমাৰ বন্ধু বান্ধৱ যিখিনি আছে আমাৰ চিনিয়ৰ তেখেতসকলেও সুধি আছে যে আপোনালোকৰ 5 বছৰ চৰকাৰ আছিল কেনেকুৱা অভিজ্ঞতা আছিল কেনেকৈ আগুৱাই যাম আমিতো এমচিএলএ নহয় ইএম নহয় আমি কোনো চেয়াৰমেন নহয় কি কৰিম তদ্ৰুপ বিজেপিৰ কৰ্মীবিলাকো সুধি আছে যে আমি কি কৰিম যেহেতু এতিয়া বিটিআৰত আমি শাসনত নাই গতিকে কি কৰিলে ভাল হয় বুলি তেখেতসকলে সুধি আছে মই এটাই জবাব দিছো যে যেহেতু ইলেকশ্যনৰ আগত যোৱা 5টা বছৰ আমি কৈছো যে আমাৰ কাৰণে ৰাজনীতিটো ৰাইজক সেৱা কৰাটোৱেই উদ্দেশ্য শাসন কৰা দখল কৰা সেইটো আমাৰ মানসিকতা নহয় বা এটা আমাৰ মানে প্ৰায়ৰিটিও নহয় এটা আমাৰ এজেন্ডাও নহয় সেৱা কৰাটোৱেই আমাৰ উদ্দেশ্য ৰাজনীতিত আছো যেতিয়া ৰাইজক সেৱা কৰি যোৱা যিমান দিনলৈকে আমি কৰিব পাৰো যিমান দিনলৈকে আমাৰ সামৰ্থ্য আছে আমাৰ মানে এনাৰ্জি আছে আমাৰ ৰিসোৰ্সেস আছে যিমান দিন সময় দিব পাৰো সিমান দিনলৈকে ৰাজনীতিত থাকি ৰাইজক সেৱা কৰি যোৱাটোৱেই আমাৰ উদ্দেশ্য হ'ব লাগে লক্ষ্য হ'ব লাগে গতিকে মই সকলো ৰাজনৈতিক কৰ্মী এইটো ইপিপিএলও হ'ব পাৰে বিপিএফও হ'ব পাৰে বিজেপি হ'ব পাৰে কংগ্ৰেছ হ'ব পাৰে যি দলৰে আমাৰ কৰ্মী নহওক কিয় আমি বড়োলেণ্ড অঞ্চলটোক কেনেকৈ আগুৱাই নিব পাৰো আমি যে 2020 চনৰ পৰা আমি শান্তি স্থাপন কৰিলো প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত গোবিন্দ বসুমতাৰীৰ নেতৃত্বত আৰু নিশ্চত বসুমতাৰীৰ নেতৃত্বত নিখিল বড়ো ছাত্ৰ সন্থা নেশ্যনেল ডেমক্ৰেটিক ফ্ৰণ্ট অফ বড়োলেণ্ড আৰু বিভিন্ন দল সংগঠনৰ নেতৃত্বত যি বিটিআৰ চুক্তি হ'ল 27 জানুৱাৰী 2020 চনৰ যে 27 জানুৱাৰীত যে বিটিআৰ চুক্তি হৈ গ'ল তাৰ পিছত যে আমাৰ অঞ্চলত শান্তি ঘূৰি আহিল ইয়াতে উগ্ৰপন্থী সমস্যাৰ সমাধান হ'ল আমাৰ যি আন্দোলন চলি আছিলে 3-4টা দশক ধৰি এই আন্দোলনৰ এটা অৰ্থপূৰ্ণ কনক্লুজন হল মিনিংফুল এটা কনক্লুজন হল বুলি মই ভাবো যদিও ফুললি মানে কনক্লুড হোৱা নাই কিন্তু পাৰ্শিয়ালি হলেও যি সলিউশন আহিব লাগিছিল পাৰ্শিয়াল সলিউশন দি আমাৰ ইয়াতে শান্তি স্থাপন হ'ল গতিকে এতিয়া কাম কৰিবলৈ আমি সকলো দিশত কাম কৰাৰ বহুত মানে প্ৰয়োজন আছে শিক্ষাৰ দিশতে নহওক কিয় স্বাস্থ্যৰ দিশতে নহওক কিয় খেতি বাতিৰ দিশতে নহওক কিয় যুৱ মানে ইউথ এম্পাৱাৰমেণ্টৰ ক্ষেত্ৰত উইমেন এম্পাৱাৰমেণ্টৰ বহুত কৰণীয় আছে আমাৰ ইপিপিএল কৰ্মীসকলক উদ্দেশ্যি কিছুমান কথা ক'ব বিচাৰিছো আপোনালোকে সদায় প্ৰাউড ফিল কৰিব সদায় আপোনালোকে নিজকে একদম বুকু পিন্দাই আপোনালোকে এতিয়া ঘূৰি ফুৰিব লাগে যে আমি যোৱা 5টা বছৰত
বহুত কষ্ট কৰি পেলাই অহৰহ কষ্ট কৰি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত ইউজি ব্ৰহ্ম ছাৰৰ নেতৃত্বত গোবিন্দ বসুমতাৰী ৰেংগৰা নাৰ্জাৰী প্ৰতিভা ব্ৰহ্ম বাইদেউ ডাঙৰীয়ানী তেখেতসকলৰ নেতৃত্বত আমি বড়োলেণ্ড অঞ্চলত শান্তি স্থাপন কৰাই নহয় শান্তিটো মানে প্ৰত্যেকটো ঘৰে ঘৰে লৈ যোৱাত প্ৰত্যেকটো ব্যক্তিক মানে বেনিফিট হোৱাকে আমি যে কাম কৰিলো এইটোৰ কাৰণে আপোনালোকে বহুত প্ৰাউড ফিল কৰিব বিটিআৰ চৰকাৰত তেনেকুৱা সিস্টেম গভৰ্নেন্সৰ সিস্টেম তেনেকুৱা নাছিলে বহুত কিয়টিক আছিলে কোনো প্ৰসেছ নোহোৱাকৈ প্ৰচিডিউৰ নোহোৱাকৈ চলিছিল গতিকে যোৱা 5টা বছৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বহুত কষ্ট কৰি পেলাই বিটিআৰৰ এডমিনিষ্ট্ৰেশ্যনত কাউন্সিলৰ এডমিনিষ্ট্ৰেশ্যনত এটা সিস্টেম আনা হৈছে এই সিস্টেমৰ দ্বাৰা দি খালি এইটো যোৱা 5টা বছৰ নহয় অনাগত দিনবোৰত যিমান দিন আমাৰ এইটো কাউন্সিলটো চলিব ইয়াতে মানে এটা সিস্টেমৰ দ্বাৰা দি এটা চলিব লাগিব গতিকে এইটোৰ কাৰণে আপোনালোকে প্ৰাউড ফিল কৰিব আপোনালোকে প্ৰাউড ফিল কৰিব যেহেতু আমি গোটেই বিটিআৰৰ যিমান দুখীয়া পৰিয়াল আছে সকলোকে আমি এটা এটাকে ৰেচন কাৰ্ড দিব পাৰিলো ঘৰে ঘৰে যাই পেলাই গাঁৱে ভূঞে যাই পেলাই তিনিআলি চাৰিআলি যাই পেলাই আমি ইউপিপিএলৰ কৰ্মী আৰু বিজেপিৰ কৰ্মী যেহেতু দুইটা দলৰ চৰকাৰ আছিলে আমাৰ বিজেপি আৰু ইউপিপিএলৰ যোৱা 5টা বছৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত প্ৰত্যেকজন বিচিডিসি মেম্বাৰ বিচিডিসি চেয়াৰমেন টাউন কমিটিৰ ৱাৰ্ড কমিশনাৰ টাউন চেয়াৰপাৰসন সকলোৱে মিলি আমি ইউপিপিএল কৰ্মীয়ে মিলি আমি সকলো পৰিয়ালক ৰেচন কাৰ্ড দিব পাৰিছো অলমোষ্ট নিয়াৰ ইউনিভাৰ্সেল কভাৰেজ এতিয়া ৰেচন কাৰ্ড আমি দিব পাৰিছো ৰেচন কাৰ্ডৰ দ্বাৰা বহুত কাম হয় আজিকালি ৰেচন কাৰ্ড হোৱাৰ লগে লগে আপুনি ফ্ৰী ৰেচন পায় ৰেচন কাৰ্ড হোৱাৰ লগে লগে আপুনি আয়ুষ্মান কাৰ্ড পায় 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা হয় ৰেচন কাৰ্ড নাথাকিলে অৰুণোদয় নাপায় গতিকে ৰেচন কাৰ্ডৰ থ্ৰুদি অৰুণোদয় পায় ৰেচন কাৰ্ডৰ দ্বাৰা দি লাইফ ইন্সুৰেন্স পোৱা যায় গতিকে ৰেচন কাৰ্ডটো মানে দুখীয়া পৰিয়ালক দুখীয়াৰ পৰিস্থিতিৰ পৰা ওপৰত উঠাই আনাৰ কাৰণে এটা ইঞ্জিন হয় গতিকে ৰেচন কাৰ্ড দিব পৰাৰ কাৰণে আপোনালোকে বহুত প্ৰাউড ফিল কৰিব নেক্সট আপোনালোকে জানে যে আজি গোটেই বিটিআৰত যোনটো হোমলেছ ফেমিলিজ আছিলে হোমলেছ ফেমিলিজৰ কাৰণে প্ৰায় 3.5 লাখ 5টা বছৰত প্ৰায় 3.5 লাখ এক্সাক্ট ফিগাৰটো মোৰ লগত আছে ইয়াতে প্ৰায় আমাৰ 3,42,385 গাঁও অঞ্চলবোৰত আৰু আৰবান খিনি আছে আৰবান PMAYG প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আৰু আৰবান এই দুইটাত মানে প্ৰায় গ্ৰামীণ কিবাতে 3,42,000 পৰিয়ালক আমি ঘৰ আবণ্টন দিব পাৰিছো প্ৰধানমন্ত্ৰী আৱাস যোজনা এইটোৰ কাৰণে আপুনি প্ৰাউড ফিল কৰিব আৰু আৰবান এৰিয়াৰ খিনি ডেটা মোৰ লগত নাই কিন্তু আৰবানতো বহুতখিনি দিয়া হৈছে আমাৰ তো 9টা সাগৈ লোকাল আৰবান বডিজ ULBs বুলি কয় 9টা ULB আছে আমাৰ বিটিআৰত সেইখিনি এৰিয়াটো মানে প্ৰধানমন্ত্ৰী আৱাস যোজনা আবণ্টন দিয়া হৈছে আৰু ঘৰখিনি মানে কমপ্লিট কৰি দিয়া হৈছে তো গতিকে এইটোৰ কাৰণে আপোনালোকে প্ৰাউড ফিল কৰিব আমাৰ দিনত নতুনকৈ ইনোভেটিভ এটা স্কিম আনিছে এইটো হল জ্ঞান চেৰাম বুলি দুখীয়া পৰিয়ালৰ ছাত্ৰ ছাত্ৰী অলপ অৰ্থনৈতিক সকাহ দিবলৈ 5টা বছৰত 35,000 ষ্টুডেন্টস বোৰক আমি জ্ঞান চেৰামৰ স্কলাৰশ্বিপ দিব পাৰিছো 5,000 কৰি 5,000 টকাকৈ টোটেল 35,000 ষ্টুডেন্টস বোৰক আমি ডাইৰেক্ট ফাইনান্সিয়েল বেনিফিট আমি দিব পাৰিছো তদ্ৰক আমি ক্ষুদ্ৰ মহিলা ব্যৱসায়ী বিলাকক টোটেল 35,000 মহিলা ব্যৱসায়ী সকলক পঞ্চায়ত বিধানখিৰ আণ্ডাৰত আমি বেনিফিট দিব পাৰিছো এটোৰ কাৰণে আপোনালোকে প্ৰাউড ফিল কৰিব সবতকে ভাল এটা কাম কৰিছে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত হেতু হল বৈশ্যমতি ভাবিব নোৱাৰা কথা আমি মানে নতুন 6 শিডিউল কাউন্সিল হয় এইটো 6 শিডিউল কাউন্সিল 2003 চনত গঠন হৈছিল তাৰ পিছত 2020 চনত ইয়াৰ মানে স্ট্ৰিমলাইনিং বা অগমেন্টেশন অফ পাৱাৰ থ্ৰু বিটিআৰ এফৰ্ট হৈছে গতিকে 2020 চনত যে পাৱাৰ অগমেন্টেশন হৈছে আৰু এৰিয়া এক্সপানশন পিছত হল 81টা গাঁও মানে
ইনক্লুড কৰি পেলাই গহপুৰলৈকে বাউণ্ডাৰীটো আমাৰ এক্সপানশ্যন হ'ল ইয়াৰ দ্বাৰা দি মানে ইমান পুৰণা মানে অট'নমাছ কাউন্সিল আছে 6 শিডিউল অট'নমাছ কাউন্সিল আছে যিবিলাক 1950 গঠন হৈছে যিবিলাক 1948 গঠন হৈছে তথাপিও তেখেতসকলৰ লেণ্ড ৰেকৰ্ডটো ডিজিটাইজ কৰিব পৰা নাছিল digitization of land record is a very tedious process itu bahut mane energy bahut resources bahut time yate lage kintu pramod boro dangoria netrittor bahut mane expert services ekdom expert services expertise ani pelai Baisamuti 1.0 aru Baisamuti 2.0 ei duita darati jiman amar mati record ase ei mati record to 100% digitization আজি বিটিআৰত কৰা হৈছে তাৰ দ্বাৰাটি বহুত সাৰ্ভিসেস বহুত প্ৰায় আই থিংক ইফ আই ৰিমেম্বাৰ ইট কাৰেক্টলি 13 সাৰ্ভিসেস মানে মাটি ৰিলেটেড ল্যান্ড ৰিলেটেড টোটাল 13 সাৰ্ভিসেস এতিয়া অনলাইন দিয়া যায় ইনক্লুডিং ল্যান্ড ট্ৰান্সফাৰ মানে ল্যান্ড মানে সেল পারমিশন বা পারচেজ পারমিশন যিমান মিউটেশন বহুত তেনেকা 13 সার্ভিসেস মানে অনলাইন কৰিব পৰা গৈছে থ্ৰু বৈশ্যমতি মানে যোনটো আমাৰ এপ আছে এটো দ্বাৰা দি এটো কৰিব পৰা যায় ইয়াত মানে এটা দুটা সার্ভিস আৰু সংযোজন কৰা যায় এড কৰা যায় যেনেকৈ আমি যদি ল্যান্ড ৰেভিনিউটো আমাৰ যে খাজনা আছে মাটিৰ খাজনাটো যদি অনলাইন দিব পৰা এটা সিস্টেম কৰে এটো বহুত ইজি এতিয়া যেটো ফাউন্ডেশনটো আছে বৈশ্যমতি যোনটো এপটো আছে এটা সার্ভিস এটো ইউজ কৰিব পাৰে যে আমি অনলাইন জাস্ট মানে ট্রান্সফার কৰিব পাৰা থ্ৰু মানে ইউপিআই বা নেট বেংকিং তেনেকৈ যদি ট্রান্সফার কৰিব পাৰা ব্যৱস্থা কৰা যায় এটো আৰু বহুত ভাল হ'ব আৰু ৰাইজৰ কাৰণে এটা ডাঙৰ এটা সার্ভিস হ'ব তো এটো 5টা বছৰৰ এটা ডাঙৰ এটা এচিভমেন্ট যে আমি মাটিৰ যোনটো সার্ভিসেস আছে এটো অনলাইন কৰিব পাৰিছো আৰু বৈশ্যমতি 2.0 লৈকে এটো কৰা হৈছে আৰু বহুত ফ্যামিলি ইয়াৰ দ্বাৰা দি বেনিফিট হৈছে মোৰ ৰেকৰ্ড যোনটো আছে টোটাল মাটিৰ বেনিফিট মানে প্ৰায় 3,83,000 families total 3,83,000 family borok ei বৈশ্যমতি 2.1.0 আৰু 2.0 এইটো দি মানে বেনিফিট কৰা গৈছে তো গতিকে আপোনালোকে এইটোৰ কাৰণে বহুত মানে প্ৰাউড ফিল কৰিব আৰু যেহেতু বিটিআৰ চুক্তিটো আমাৰ মেইনলি অল বড়ো ষ্টুডেন্টস ইউনিয়ন এন্ড ন্যাশনাল ডেমোক্ৰেটিক ফ্ৰন্ট অফ বড়োল্যান্ড আৰু কিটামান সংগঠন বড়ো সংগঠন বোৰ একেলগে মিলি পেলাই এটো মানে ফেসিলিটেট কৰিছিলে বা লিডাৰশিপ লৈছিলে আপোনালোকে জানি ভাল পাব যে যিমান আমাৰ ন্যাশনাল ডেমোক্ৰেটিক ফ্ৰন্ট অফ বড়োল্যান্ডৰ মানে ক্যাডাৰ্স বিলাক আছিল টোটাল ভেৰিফাইড ক্যাডাৰ্স 7623 এনডিএবি ক্যাডাৰ্স ভেৰিফাইড কৰা হৈছে যে অসম পুলিচ আৰু এনডিএবি চাৰিটা ফেকশনৰ লিডাৰশিপ মানে সহায় কৰি পেলাই এটো মানে verify kora goise out of 7623 verified cadres so far 4881 tekhetokole mane ex gratia mane assistance financial assistance eto fixed deposit hisabe 4 lakh toka ke tekhetokolo mane dia goise eto rehabilitation okare to eto dangor amount no hoy tothapiu eta tekhetokolo mane hoka dibole tekhetokole jate eta নতুন জীবন যাপন কৰিব পাৰে ইমান দিন তেখেতসকলে ঘৰৰ বাহিৰত থাকি জংগলে মুগলে থাকি বিদেশত থাকি বহুত কষ্ট পাইছে গতিকে এই 4 লাখ টকা দি থাকতে পুনৰ জীৱন যাতে স্থাপন কৰিব পাৰে এটোৰ কাৰণে দিয়া গৈছে বহুত মানে মাৰ্টাৰ্স ফ্যামিলি আছিল মাৰ্টাৰ্স ফ্যামিলি টোটাল 838 এনডিএবি মাৰ্টাৰ্স ফ্যামিলি বিলাকক 5 লাখ টকাকে এটা এক্স গ্ৰেচিয়া পেমেন্ট তেখেতসকলক দিয়া গৈছে টু দি নেক্সট স্কিম অফ মাৰ্টাৰ্স ফ্যামিলিজ যেনেকে আমাৰ আগৰ আন্দোলনৰ মানে 1986 to 2003 যি আন্দোলন চলিছিল আপসুৰো বহুত মানে মাৰ্টাৰ্স ফ্যামিলি আছিল অল বড়ো ষ্টুডেন্টস ইউনিয়ন টোটাল 360 যিবিলাকক আগৰ সময়ত দিয়া দিব পৰা অৱস্থাত নাছিল তেখেতসকলক আপসুৰ যেতে মাৰ্টাৰ্স আছে তেখেতসকলক দিয়া হৈছে ইন আৰু তো বড়ো লিবাৰেশন টাইগাৰ্স বিএলটি ৰ কিছুমান মাৰ্টাৰ্স ফ্যামিলি আছিল তেখেতসকলক দিয়া গৈছে টোটাল 91 আমাৰ মাৰ্টাৰ্স ফ্যামিলি বিলাকক বিএলটি তেখেতসকলক দিয়া গৈছে আমাৰ মানে চাকৰিৰ ক্ষেত্ৰত যেটো আমি প্ৰমিস কৰিছিলো যে বহুত কিবা মানে তেনেকে চাকৰি দিম বুলি টোটাল আমাৰ
5 বছৰ মানে 3 বছৰত মেইনলি ইনিশিয়েল 2 years 2021 up to 2022 2020 আৰু 21ত আপোনালোকে জানে কৰোনা ভাইৰাছৰ ইয়াতে প্ৰকোপ আছিলে কৰোনা ভাইৰাছৰ প্ৰকোপৰ কাৰণে বহুত কাম কৰিব পৰা নাই যিমান কাম আছিলে সব মানে কোভিড টু কন্ট্ৰোল কৰাৰ কাৰণে আৰু যেহেতু নেশন ওয়াইড লকডাউন আছিলে নেশন ওয়াইড বুলি নহয় ওয়ার্ল্ড ওয়াইড লকডাউন আছিলে তো 2021 সনত 2020 আৰু 2021 সনত তেনেকুৱা ইমান কাম কৰিব পৰা নাই এটো বিটিআৰ সরকার বুলি নহয় এটো অসম সরকার ভাৰত সরকার গোটেই পৃথিৱীৰ সরকার কোনেও তেনেকৈ কৰিব পৰা নাই যিমান কাম আছিলে সব আমাৰ এটো কৰোনাৰ মানে কন্ট্ৰোল কৰাৰ কাৰণে মানে কামটো কৰা হৈছিল গতিকে 2022 সনৰ পৰা 2025 সনলৈকে টোটাল আমাৰ 10465 আনএমপ্লয়েড ইউথস বিলাকক সরকারি চাকৰি দিয়া গৈছে ইয়াৰ ভিতৰত এডুকেশন ডিপাৰ্টমেন্টতে আমাৰ 6513 টিচাৰ্স আৰু তাতে সবতকৈ ডাঙৰ কাম হৈছে আমাৰ 1999 সনত 1999 মানে ইয়াৰত 1999ত কিছুমান মাস্টাৰ বিলাকক তাহানিৰ মানে নলবাৰী আৰু কামৰূপ জিলাত এতিয়া বাক্সা পৰে বাক্সা আৰু তামুলপুৰ ডিস্ট্ৰিক্ট এই ডিস্ট্ৰিক্ট বোৰত 1999তে তেখেতসকলে এপইন্টমেন্ট পাইছে কিন্তু 1999 পৰা 2022 সনলৈকে 2022 লৈকে লং 23 ইয়াৰ্স তেখেতসকলে দৰমহাৰ নামত এক পইচা পোৱা নাছিলে 23 ইয়াৰ্স অলমোস্ট many of them were on the verge of retirement হবলৈ মানে হৈছিল তেখেতসকলক গতিকে তেখেতসকলে কোনো দৰমহা পোৱা নাছিল এনে স্কুলত তেখেতসকলে পঢ়াই আছিল 1999 ৰ যে সমস্যা আছিল এই সমস্যাটো 2022 সনত কমপ্লিটলি 100% এটো ৰিজলভ কৰা হ'ল সকলো যে 1999 ত মানে মাস্টাৰ চাকৰি পাইছিলে অসম গণ পৰিষদৰ দিনত তেতিয়াৰ নলবাৰী বৰপেটা আৰু কামৰূপ জিলাত আজিৰ মানে বাক্সা আৰু তামুলপুৰ ডিস্ট্ৰিক্ট সবকে মানে তেখেতসকলক মানে ৰেগুলাৰাইজ কৰা হৈছে এটো ডাঙৰ এটা এচিভমেন্ট হৈছে আৰু তেখেতসকলৰ পৰিয়াল যেহেতু ইমান বছৰ 23টা বছৰ একো নোপোৱাকৈ তেখেতসকলে কেনেকৈ চলিল কেনেকৈ তেখেতসকলৰ ল'ৰা ছোৱালী পঢ়া শুনা কৰিল স্কুলত কেনেকৈ গ'ল তেখেতসকলে খোৱা লোৱা কেনেকৈ কৰিলে মানে এটো বহুত দুখ লগা কথা আছিল তো এটো দিয়া গ'ল তো টোটাল আমাৰ মানে 10465 যে এডুকেটেড কোয়ালিফাইড ইউথস আছিলে তেখেতসকলক মানে চাকৰি দিয়া গ'ল ইয়াতে সব ডিপাৰ্টমেন্ট মিলি পেলাই আপোনালোকে প্ৰাউড ফিল কৰিব যিখিনি আমাৰ ইপিএল কৰ্মী আছে বিজেপি কৰ্মী আছে যোৱা 5টা বছৰ যেতে একেলগে সরকার চলালো আমাৰ বোটোফা সুপাৰ 50 মিশন বোটোফা সুপাৰ 50 মিশন টু ইটস আ ৰিভলিউশনাৰী ইনিশিয়েটিভ মানে বহুতে হয়তো বুজি পোৱা নাই কি সুপাৰ 50 হয় বুলি কিন্তু আমাৰ বডলেণ্ড অঞ্চলত এনেকুৱা এটা মানে কোৱালিটি এডুকেশ্যনৰ কাৰণে আৰু এডুকেশ্যনৰ এটা কম্পিটিটিভ এনভাইৰনমেন্ট গঢ়ি তুলিবলৈ বোটোফা সুপাৰ 50 মিশনে বহুত মানে এটা ডাঙৰ কাম কৰিছে গতিকে আপোনালোকে জানে বোটোফা সুপাৰ 50 মিশনৰ আন্ডাৰত 679 মেৰিটৰিয়াছ ইউথ বিলাকক আমি ফ্ৰী অফ কষ্ট কোচিং দিয়া গৈছে ইউপিএসসিৰ কাৰণে এপিএসসিৰ কাৰণে আইআইটিৰ কাৰণে আৰু মেডিকেল এন্ট্ৰেন্সৰ কাৰণে এই চাৰিটা ডিপাৰ্টমেন্টৰ কাৰণে আমি মানে বোটোফা সুপাৰ 50 মিশনটো কৰা হৈছিল আৰু টোটাল 679 মেৰিটৰিয়াছ ষ্টুডেন্টস বিলাকক সাপোর্ট কৰা গৈছে ফ্ৰী অফ কষ্ট প্ৰত্যেকটো ক্ষেত্ৰত তেখেতসকলৰ কিতাপ কাহিনীৰ পৰা আৰম্ভ কৰি থকা মেলা খোৱা যিমান আছে সব মানে এটো ফ্ৰী অফ কষ্ট কৰা হৈছে ডাঙৰ এটা এটো কাম হৈছে গতিকে আমি এটোৰ কাৰণে প্ৰাউড ফিল কৰিব লাগে আমি টোটাল 40টা সমষ্টিত 50টা বডলেণ্ড আন্দোলনৰ প্ৰথম শহীদ সুজিত নাৰ্জাৰী ডাঙৰীয়াৰ নামত ফাৰ্ষ্ট মাৰ্টাৰ্স অফ বডলেণ্ড মুভমেন্ট তেখেতৰ নামত 50টা অডিটৰিয়াম হল 40টা সমষ্টি কিছুমান সমষ্টিত দুটাকৈ আছে যত মানে ডাঙৰ সমষ্টি আছে বা তেনেকুৱা আৰবান ৰুৰাল ডিভাইড আছে আৰবান এৰিয়া কৰিলে ৰুৰালটো থাকি যায় তেনেকে আমি 50টা টোটাল সুজিত নাৰ্জাৰী মেমোৰিয়েল অডিটৰিয়াম হল এইটো মানে বনোৱা হৈছে মাইনাও সেৰাং বুলি এটা নতুন স্কিম আমাৰ বিটিআৰ সরকাৰে লঞ্চ কৰিছিলে মাইনাও সেৰাং টু টোটাল 9865 সেলফ হেল্প গ্ৰুপক
75,000 rupees কে দিয়াৰ কাৰণে প্ৰথম কিস্তি 25,000 কে দিয়া গৈছে 9,865 ফেমিলিজ বোৰ গতিকে আপোনালোকে এইটোৰ কাৰণে প্ৰাউড ফিল কৰিব আমাৰ বিভিন্ন ধৰ্ম অনুষ্ঠান এই মন্দিৰ গিৰ্জা মছজিদ এইবিলাকক ভাল কৰিবলৈ বহুত মানে প্লেসেস অফ ওয়ার্শিপ বা আমাৰ ধৰ্ম অনুষ্ঠানবিলাক বেয়া অৱস্থাত আছে কারবা মানে ফ্লোর নাই কারবা মানে টিনটুয়ে নাই কারবা বাউন্ডারি ওয়াল নাই কারবা মানে রং লগাব পাৰা নাই তেনেকৈ বহুত মানে বেয়া অৱস্থাত আছিলে এই ধৰ্ম অনুষ্ঠানবিলাক এইবিলাক ঠিক কৰিবলৈ আলাৰি চেৰাং বুলি এটা স্কিম ধৰা হৈছিল বহুত ক্ৰিয়েটিভ এণ্ড ইনোভেটিভ স্কিম এই আলাৰি চেৰাং স্কিমৰ আন্ডাৰত টোটেল 2095 প্লেসেস অফ ওয়ার্শিপ তাৰমানে ধৰ্ম অনুষ্ঠানবিলাকক মানে ফাইনান্সিয়েল এসিস্টেন্স দিয়া গৈছে 2 লাখ টকা এইটোৰ কাৰণে আপোনালোকে প্ৰাউড ফিল কৰিব গতিকে ৰাজনীতিত হাৰ জিত থাকে কেতিয়াবা একটা পাৰ্টি জিকিব কেতিয়াবা এই দ্বিতীয় পাৰ্টিটো জিকিব বা উলট পালট ৰাজনীতিত হৈ থাকে এইটো মানে নতুন কথা নহয় আপোনালোকে প্ৰাউড ফিল কৰিব যে বিটিআৰত আমি শান্তি স্থাপন কৰাৰ পিছত আজি গণতন্ত্ৰটো সুদৃঢ় হৈছে মজবুত হৈছে গণতন্ত্ৰটো ইয়াতে কোনো আপোনাৰ ভোট কাঢ়ি ল'ব নোৱাৰে ইয়াতে আপোনাক কোনো জবৰদস্তিকে ভোট দিয়াব নোৱাৰে ইয়াতে আপোনাৰ যে বাক স্বাধীনতা এইটো কোনেও কাঢ়ি ল'ব নোৱাৰে আজি ফ্ৰীডম অফ স্পিচ সকলোৱে যি ইচ্ছা তাকে ক'ব পাৰে আমাৰ এটা নতুন জেনাৰেশ্যন এতিয়া ওলাইছে যিবিলাক মানে উইদাউট এনি ফিয়াৰ উইদাউট এনি প্ৰেজুডিচ উইদাউট এনি ফিয়াৰ অফ ইমপ্লিকেশনস কথা ক'ব পাৰে তেখেতসকলে ওলাই আহি আজি আমাৰ অঞ্চলৰ নেতৃত্ব বহন কৰিব লাহেকে সমাজৰ নেতৃত্ব বহন কৰিব আমাৰ বড়োলেণ্ড অঞ্চলটো তেখেতসকলে আগুৱাই লৈ যাব তো মই আৰু বহুত কথা ক'বলগীয়া আছিল লাইভটো বেছি দীঘলীয়া কৰিব বিচৰা নাই এটাই কথা মোক মানে কিছুমান মানে সুধি আছে যে আমাৰ বিটিআৰ ইলেকশ্যনৰ ৰিজাল্টটো 26 তাৰিখত আহিল 26 তাৰিখত বিপিএফে 28টা এমচিএলএ সিট জিকি পেলাই এবসলিউট মেজৰিটি পাই তেখেতসকলে চৰকাৰ গঠন কৰিলে সিএম আৰু ডিপুটি সিএম শপত গ্ৰহণ কৰিলে 5 তাৰিখত আজি 8 তাৰিখ হ'ল তো 26 তাৰিখৰ পৰা 8 তাৰিখলৈকে প্ৰায় 12 দিন হ'ল 12 দিনত আমি চৰকাৰটো চলিব লাগে চৰকাৰৰ বিভিন্ন ফাইলছ মুভমেন্ট হ'ব লাগে এই ফাইলবিলাক ৰাইজৰ ফাইল হয় এই কামবিলাক ৰাইজৰ কাম হয় চৰকাৰ নাথাকিলে ডিপাৰ্টমেণ্টবোৰ নচলে ডিপাৰ্টমেণ্টবোৰ নচলিলে ৰাইজে সাৰ্ভিসেছ নাপাব ৰাইজে সাৰ্ভিসেছ নাপালে আমাৰ উন্নয়নটো স্থবিৰ হ'ব গতিকে আমাৰ ডেভেলপমেন্টটো এফেক্ট হ'ব নালাগে যেহেতু বিপিএফে মানে মেন্ডেটটো পালে ৰাইজৰ মেন্ডেটটো পালে তেখেতসকলে চৰকাৰ গঠন কৰিলে আমি বিপিএফক কংগ্ৰেচুলেশ্যন জনালো শুভেচ্ছা জনালো তেখেতসকলৰ ভাল কামবোৰত আমি কোঅপাৰেট কৰি যোৱাৰ কাৰণে কি কয় এইটো কমিটেড হয় তেখেতসকলে যিখিনি ভাল ডিসিশন ল'ব ভাল কাম কৰিব ভাল প্ৰগ্ৰাম ল'ব আমি সকলো ভাল কামত আমি তেখেতক সহায় সহযোগিতা আগবঢ়াৰ কাৰণে আমি ৰাজি হৈ আছো বা ৰেডি হৈ আছো কিন্তু এই যে 12 দিন যে গুচি গ'ল 26 তাৰিখৰ পৰা আজিলৈকে ফুল প্ৰেজেড চৰকাৰটো যে গঠন কৰিব পৰা নাই এতিয়ালৈকে আমাৰ এক্সিকিউটিভ মেম্বাৰ তেখেতসকলে নমিনেট কৰিব পৰা নাই ডিপাৰ্টমেন্ট এলোকেট কৰিব পৰা নাই এইটো আমাৰ বিটিআৰ অঞ্চলৰ কাৰণে ভাল নহয় তো মই বিপিএফৰ নেতৃবৃন্দক অনুৰোধ জনাইছো তেখেতসকলে যাতে সোনকালে এক্সিকিউটিভ মেম্বাৰ্স বিলাক নমিনেট কৰে ডিপাৰ্টমেন্ট বিলাক ডিস্ট্ৰিবিউট কৰি দিয়ে ৰাইজৰ কাম বিলাক যাতে সোনকালে কৰে যিমান আমাৰ ফাইল মুভমেন্ট আছে ফাইল মুভমেন্ট বিলাক ভালকে কৰে আৰু যেহেতু এতিয়া ভাল কথাটো হল যে আমাৰ বিটিআৰ কাউন্সিলৰ এডমিনিষ্ট্ৰেশনটো ইট ইজ দি ফাৰ্ষ্ট autonomous council first territorial council to have 100% e-governance online সরকারি কামবিলাক সব অনলাইন কৰিব পাৰে এতিয়া টোটাল e-governance এটো কৰা হৈছে এটো ডাঙৰ এটা ইনিশিয়েটিভ আৰু ডাঙৰ এটা এচিভমেন্ট যাৰ দ্বাৰা বহুত ইজিলি যতে নাথাকক কিয় আমাৰ সিএম ডাঙৰীয়া যে যতে নাথাকক কিয় অনলাইন এপ্ৰুভ কৰিব পাৰে ডিপুটি সিএম যতে নাথাকক কিয় অনলাইন এপ্ৰুভ কৰিব পাৰে ইএম বিলাকে যতে নাথাকক কিয় প্ৰিন্সিপাল সেক্ৰেটাৰী যতে নাথাকক কিয় অনলাইন এটো
এপ্ৰুভ কৰিব পাৰে ফাইলবোৰ চাই পেলাই গতিকে এইটো বহুত ইজি হয় এই কাৰণে মই অনুৰোধ কৰিছো আমাৰ বড়োলেণ্ড পিপলছ ফ্ৰণ্টৰ মাননীয় নেতা ছাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু ৰিহন দৈমাৰী ডাঙৰীয়া যাতে সোনকালে আপোনালোকে মানে বোৰ যাতে ডিষ্ট্ৰিবিউট কৰি দিয়ে ডিপাৰ্টমেণ্টটো এল'কেট কৰি দিয়ে যাতে ডিপাৰ্টমেণ্টবিলাকৰ কামটো সোনকালে হয় ৰাইজে যাতে যাই পেলাই কামবোৰ পায় ছাৰ্ভিচেছবিলাক পায় চাওক আল্টিমেটলি চৰকাৰত বহিলেও অপজিশ্যনত বহিলেও আপোনালোকৰ মানে কামটো হ'ল পাব্লিক কাম পাব্লিক সেৱা পাব্লিক সাৰ্ভিস এইটো হয় গভৰ্ণমেণ্টত আছে বুলি এইটো কাৰো পাৰ্সোনাল প্ৰপাৰ্টি নহয় বা এইটো কোনো পাৰ্সোনাল কাম নহয় এইটো পাব্লিকৰ কাম হয় পাব্লিক সেৱা হয় ৰাইজৰ সেৱা হয় গতিকে আপোনালোকে সোনকালে যাতে মানে বোৰ মানে আপোনালোকে এল'কেট কৰি দিয়ে আৰু সোনকালে ডিপাৰ্টমেণ্টবিলাক ডিষ্ট্ৰিবিউট কৰি দিয়ে ৰাইজৰ কামটো যাতে মানে স্পিডি মেনাৰত লৈ যায় যাতে মানে ৰাইজৰ মানে সুবিধাটো মানে আপোনালোকে দিব পাৰে আৰু ৰাইজৰ সমস্যাবোৰ সমাধান কৰিব পাৰে আমাৰ বড়োলেণ্ড অঞ্চলটো আগুৱাই নিব পাৰে ডেভেলপমেণ্টটো মানে স্পিডি মেনাৰত যাতে লৈ যাব পাৰে এইটোৰ কাৰণে মই বিপিএফৰ নেতৃবৃন্দক মই অনুৰোধ কৰিছো মই আৰু বেছি কথা ক'ব বিচৰা নাই মই সকলোকে শুভেচ্ছা যাচিছো সকলোকে শুভেচ্ছা যাচিছো বিশেষকৈ আমাৰ বিপিএফৰ নেতৃবৃন্দক মই শুভেচ্ছা যাচিছো আমি 5 বছৰ কৰিলো এতিয়া আপোনালোকৰ 5 বছৰ সময় আছে ৰাইজক ভালকে সেৱা কৰক আমি আপোনালোকক সহায় সহযোগিতা কৰি যাম বিৰোধীৰ আসনত বহি পেলাই যত আপোনালোকক মানে কিবা যদি ভুল হৈ যায় আমি অনুকীয়াই দিব লাগে আমি অনুকীয়াই দিম যত আপোনালোকক সহায় কৰিব লাগে আমি সহায় কৰি যাম গতিকে let us build a new Bodoland let us build a prosperous Bodoland a peaceful prosperous so that everyone lives here with dignity with a lot of joy and everyone has quality education quality life and let us live a very harmonious life in Bodoland. We have seen a very difficult past for last 40-50 years. We have seen conflict, we have seen internal displacement, we have seen armed insurgency movement, deaths, destruction, instability. We have seen everything. Now I think it's for time for us to give a very what shall I say, stable situation for our younger generation so that they grow up without fear, without frustration and see a very hopeful future and lead the society the way they want. Thank you so much everyone for joining me live and my apologies I have been doing live for the last 1 week 10 days very frequent live for next few days I may not come live but best wishes to all of you and in advance happy Deepavali or happy Diwali to all of you. Thank you.